হেল্ল' গাইজ, খবৰ কেনেকুৱা আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আজি মানে দদাই আৰু খুৰীদেউ মানে আহি সিপাৰৰ ফালে মানে ভাড়া উঠা বুলি কয়, আমাৰ এইফালে বাটটোপোলা বুলি কয়। মানে বাটটোপোলা আছে মানে আপোনালোকক দেখাই আছোঁ, চাই থাকক ভিডিঅ'টো শেষলৈকে অলপো ক্লিপ নকৰাকৈ। তো গাইজ ওলাই মিলি ৰেডি, এতিয়া মানে যাব লাগে, অকল আপোনালোকে চাই থাকক। গাইজ ফাইনেলি মানে দৰা কইনা ঘৰত পাই গ'লোহি। এইফালে মানে গাড়ী মানে পূৰা ৰেডি হৈ আছে, এইফালে চাওক গাড়ী পূৰা ৰেডি হৈ আছে। মানে এতিয়া মানে ৰাস্তাত মানে বাছ এখন ৰখি আছে, যাব লাগে এতিয়া মানে গ'ল। এইফালে মানে ফটো মাৰি আছে এইটো কেমেৰামেন। আমি আহি পাই গ'লো এই বজাৰত। এতিয়া মানে আপোনালোকক দেখাই আছোঁ, গৈ আছোঁ আমি। ফাইনেলি পাই গ'লো মানে এইফালে মানে টিকেট ৰখাইছে মানে। কি কৰিয়ে আছে? চাহ খাই মেলি মানে ৰেডি হৈ গ'লো। তাৰ পৰা মানে এতিয়া অলপ ফটো খিচিব আহিছোঁ এইপিনি। ভাত খাবলৈ ৰেডি এতিয়া, আপোনালোকে চাব পাইছে গোটেই বহি আছে একদম পূৰা ৰেডি হৈ গ'ল, দেখা পাইছে।
ভালকৈ খাবি দেই গাছ মানে এইটো হৈছে মাংস টেঙা গাছ মানে পূৰা ভাত খাই খতম কৰি দিলোঁ চব ভাত মানে পূৰা মাংসটো দবাই দিলোঁ আৰু ভাত খাই চব খতম হৈ গ'ল গাঁৱৰ মানুহখিনি মানে ভাত খাই আছে এফালে চব আছে দৰা আৰু ভাত খাই আছে যাবলৈ ওলাইছে এতিয়া এইখিনি ওলাইছে বাই বাই যাবলৈ ওলাইছে মানে এতিয়া ঘৰলৈ যাবলৈ কাৰণে আৰম্ভ হৈ গ'ল মানে এতিয়া মানে মানে গাড়ীত খুৰীৰ কাৰণে বস্তু উঠাই দিলে কালি পূৰা ৰাতি হৈ গ'ল সেইকাৰণে মানে ভিডিঅ' বনাব নাপালোঁ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব